নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ A to Z এডুকেশ্যনলৈ। বন্ধুসকল, এই ভিডিঅ'টোত মই জনাম কোনো ধৰণৰ ইণ্টাৰনেট নোহোৱাকৈ আপুনি আপোনাৰ বেংকৰ সকলো তথ্য চাব পাৰিব। তাৰোপৰিও বন্ধুসকল, আপোনালোকে বিভিন্ন বেংকৰ একাউণ্টলৈ আপোনাৰ ইণ্টাৰনেট নথকাকৈ আপোনালোকে চেণ্ড কৰিব পাৰিব টকা। তাৰোপৰি বন্ধুসকল, 1 ছেকেণ্ডতে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ বেংকৰ বেলেঞ্চ। তাৰোপৰিও আৰু বহুতো তথ্য আপোনালোকে মাত্ৰ এটা কোড ডায়েল কৰি আপোনাৰ মোবাইলত কোনো ধৰণৰ ইণ্টাৰনেট নোহোৱাকৈ সকলোবোৰ চাব পাৰিব। বন্ধুসকল, এই ভিডিঅ'টো সকলোবোৰ বেংকৰ কাৰণেই হ'ব, গতিকে আপোনালোকৰ যি বেংকতে একাউণ্ট নাথাকক কিয় সকলোবোৰ বেংকৰ কাৰণে এই ভিডিঅ'টোৱেই যথেষ্ট। গতিকে বন্ধুসকল, যদি আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেনেহ'লে আপোনালোকে আজিৰ পৰা কোনো ধৰণৰ বেংকৰ সমস্যা আপোনাৰ নাথাকিব। মাত্ৰ এটা কোড, সৰু এটা মোবাইলৰ পৰাও কৰিব পাৰিব এইখিনি কাম। গতিকে বন্ধুসকল, যদি বন্ধুসকল আমাৰ চেনেলত আপুনি প্ৰথম ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটি দবাই দিব। প্ৰতিদিনে নতুন নতুন ভিডিঅ' লাভ কৰি থাকিব। মোৰ এণ্ড্ৰইড মোবাইলটোত সকলোবোৰ কৰিছোঁ, গতিকে আপোনালোকেও এটা সৰু মোবাইলতে কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ যি মোবাইল আছে তাত আপোনালোকে মাত্ৰ এটা কোড ডায়েল কৰক, *99#। হয় বন্ধুসকল, এই কোডটো সকলোবোৰ বেংকৰ বাবেই এই কোডটোৱেই আপোনালোকে ডায়েল কৰিব লাগিব। দেখিবলৈ পাইছে আপোনালোকে মোবাইলত বেলেঞ্চ চোৱাৰ নিচিনাকৈ ডায়েল কৰি দিব। বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে 1 নম্বৰত চেণ্ড মানি, 2 নম্বৰতে ৰিকুৱেষ্ট মানি, 3 নম্বৰতে চেক বেলেঞ্চ, 4 নম্বৰতে মাই প্ৰফাইল, 5 নম্বৰতে পেণ্ডিং ৰিকুৱেষ্ট, 6 নম্বৰত ট্ৰেনজাকশ্যন, 7 নম্বৰত UPI পিন। এই সকলোবোৰ তথ্য মই আপোনালোকক এই ভিডিঅ'টোত বুজাই দিম। বন্ধুসকল, সকলোবোৰ বেংকৰ কাৰণে এই অপশ্যনবোৰেই আপোনালোকে দেখিবলৈ পাব। এতিয়া বন্ধুসকল চাওক, মই 1 ছেকেণ্ডতে বেংকৰ বেলেঞ্চ চেক কৰিম। ইয়াত আপোনালোকে 3 নম্বৰ অপশ্যনটো যি দেখিছে সেই অপশ্যনটো টাইপ কৰি আপোনালোকে চেণ্ড কৰি দিব। আৰু বন্ধুসকল, এটা কথা মনত ৰাখিব, ইয়াত আপোনাৰ এটা UPI পিন আপুনি ছেট কৰিব লাগিব। এই UPI পিনটো কেনেকৈ ছেট কৰে মই ভিডিঅ'ৰ শেষত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। বন্ধুসকল, মই ইয়াত UPI পিনটো টাইপ কৰি দি চেণ্ড অপশ্যনটোত ক্লিক কৰি দিম। ইয়াত চেণ্ড অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল বেংকৰ বেলেঞ্চ 1 ছেকেণ্ডতে আপোনালোকে দেখিবলৈ পাব। দেখিবলৈ পাইছে ইয়ৰ একাউণ্ট বেলেঞ্চ ইজ ইমান। গতিকে বন্ধুসকল, সকলোবোৰ বেংকৰ কাৰণে আপোনাৰ যি বেংকতেই নাথাকক কিয় একাউণ্ট, সকলোবোৰ বেংকৰ কাৰণে এই কোডটো আপোনালোকে টাইপ কৰিব লাগিব। বন্ধুসকল, সকলোবোৰ তথ্য আপুনি শেষলৈকে চালেহে সকলোবোৰ তথ্য আপুনি কৰিব পাৰিব। গতিকে বন্ধুসকল, এতিয়া আকৌ মই দ্বিতীয় অপশ্যনটোলৈ যাম। আকৌ পুনৰ *99# মই টাইপ কৰি ডায়েল কৰি দিছোঁ। তাৰ পাছতে বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়াত মই এতিয়া ইণ্টাৰনেট নথকাকৈ একাউণ্টলৈ, বেলেগ একাউণ্টলৈ মই মানি চেণ্ড কৰি আপোনালোকক দেখুৱাই দিম। ইয়াত 1 নম্বৰ অপশ্যনটো মই টাইপ কৰি চেণ্ড অপশ্যনটোত ক্লিক কৰিছোঁ। বন্ধুসকল, আপোনালোকে দেখিছে ইয়াত 1 নম্বৰত মানি চেণ্ড অপশ্যনটো আছে। গতিকে 1 নম্বৰ টাইপ কৰি আপোনালোকে চেণ্ড অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপোনালোকে 1 নম্বৰত মোবাইল নাম্বাৰ, 2 নম্বৰত UPI ID, 4 নম্বৰত ছেভ বেনিফিচাৰী আৰু 5 নম্বৰত IFSC আৰু একাউণ্ট নম্বৰ সহায়ত আপোনালোকে মানি চেণ্ড কৰিব পাৰিব। গতিকে মই IFSC আৰু একাউণ্ট নম্বৰ সহায়ত কেনেকৈ টকা পঠিয়াই আপোনালোকক দেখুৱাই দিছোঁ। সেইকাৰণে বন্ধুসকল মই 5 নম্বৰ অপশ্যনটো ইয়াত টাইপ কৰি চেণ্ড অপশ্যনটোত ক্লিক কৰিছোঁ। যিটো বেংক একাউণ্টলৈ আপোনালোকে টকা পঠিয়াব বন্ধুসকল, সেই বেংকৰ আপোনালোকে ইয়াত IFSC কোডটো আপোনালোকে ইয়াত টাইপ কৰিব আৰু টাইপ কৰি চেণ্ড অপশ্যনটোত ক্লিক কৰিব। বন্ধুসকল, মই উদাহৰণ হিচাপে আপোনালোকক 1 মিনিটতে কেনেকৈ চেণ্ড কৰিব টকা, কোনো ধৰণৰ ইণ্টাৰনেট নোহোৱাকৈ বন্ধুসকল কেনেকৈ চেণ্ড কৰিব সেই বিষয়ে আপোনালোকক জনাই আছোঁ। গতিকে মই ইয়াত যিটো বেংকলৈ পঠিয়াম সেই বেংকৰ মই IFSC কোডটো ইয়াত টাইপ কৰি মই চেণ্ড অপশ্যনটোত ক্লিক কৰিম। হয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে, 10 মিনিট সময় সম্পূৰ্ণকৈ চালে সকলোবোৰ তথ্য আপোনালোকে জানিব পাৰিব। ইয়াত বন্ধুসকল আহিছে ইণ্টাৰ দ্য কমপ্লিট একাউণ্ট নাম্বাৰ অফ বেনিফিচাৰী। গতিকে মই যিটো বেংকলৈ পঠিয়াম, অৰ্থাৎ যাৰ নামলৈ পঠিয়াম তেওঁ মই বেংকৰ একাউণ্ট নাম্বাৰ ইয়াত টাইপ কৰি দিছোঁ। গতিকে আপোনালোকে চাওক, ইয়াত মই সম্পূৰ্ণ একাউণ্ট নাম্বাৰটো টাইপ কৰি মই এতিয়া চেণ্ড অপশ্যনটোত ক্লিক কৰিম। বন্ধুসকল, সকলোবোৰ বেংকৰ কাৰণে আপোনালোকে এই পদ্ধতিৰেই কৰিব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকে কিমান টকা পঠিয়াব সেই একাউণ্ট নাম্বাৰটোত
ইয়াত আপোনালোকে টাইপ কৰিব লাগিব। মই আপোনালোকক উদাহৰণ হিচাপে 100 টকা এটা সেন্ড কৰি দেখুৱাইছোঁ। কেনেকৈনো কৰিব পাৰে এই কথাষাৰ আপোনালোকক দেখুৱাই আছোঁ। গতিকে 100 টকা সেন্ড কৰিছোঁ। ইয়াত বন্ধুসকল আপোনালোকে কি কাৰণে পঠিয়াইছে লিখিবও পাৰে। যদিহে আপুনি নিলিখে তেনেহ'লে 1 টাইপ কৰি আপোনালোকে সেন্ড অপশ্যনটোত ক্লিক কৰি দিব। গতিকে মই মোৰ নামটোৱে লিখি দিছোঁ। তাৰপিছত বন্ধুসকল আপোনালোকক অতিকৈ প্ৰয়োজনীয় ইয়াত আপোনালোকৰ UPI পিনটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। বন্ধুসকল চিন্তা নকৰিব, মই ভিডিঅ'ৰ শেষত আপোনালোকক UPI পিনটো কেনেকৈ আপোনালোকে ক্ৰিয়েট কৰিব মই দেখুৱাই দিম। গতিকে যিসকলৰ আছে UPI পিন তেওঁলোকৰ কাৰণে সহজ হ'ব। গতিকে মই ইয়াত UPI পিনটো টাইপ কৰি সেন্ড অপশ্যনত ক্লিক কৰি দিছোঁ। বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়ৰ পে'মেণ্টটো এই একাউণ্ট নাম্বাৰলৈ ছাকচেছফুলি পে'মেণ্ট হৈ গৈছে। বন্ধুসকল এনেদৰে দেখিলেনে 1 মিনিটতে পে'মেণ্ট কৰিব পাৰে, যি গুগল পে', ফোনপে', পে'টিএমতকৈ সুবিধাজনক। গতিকে বন্ধুসকল কোনো ধৰণৰ ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈ আপোনালোকে এই তথ্যসমূহ কৰিব পাৰিব। তাৰোপৰি বন্ধুসকল আমি নেক্সট অপশ্যনটোলৈ যাওঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ মেছেজো আহি গৈছে টকা ক্ৰেডিট হ'ল বুলি। হয় বন্ধুসকল আপোনালোকে তৃতীয় অপশ্যনটোত দেখিবলৈ পাব আপোনালোকৰ প্ৰফাইল, যি ইণ্টাৰনেট বেংকিঙত আপোনালোকে দেখিবলৈ পায়। ইয়াত 4 নম্বৰ অপশ্যনটোত মাই প্ৰফাইল অপশ্যনটো আছে। গতিকে আপোনালোকে ইয়াত 4 নম্বৰ টাইপ কৰি সেন্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিবলৈ পাব চেঞ্জ বেংক একাউণ্ট। হয় বন্ধুসকল যদি আপোনাৰ মোবাইল নাম্বাৰটো 2টা বেংক একাউণ্ট লিংক হৈ আছে তেনেহ'লে আপুনি চেঞ্জ কৰিব পাৰিব বেংক একাউণ্ট। তাৰপিছতে চেঞ্জ লেংগুৱেজ, মাই ডিটেইলছ, UPI ID এই সকলোবোৰ তথ্য আপুনি ইয়াতে কৰিব পাৰিব। ইয়াত যদি আপোনালোকে 3 নম্বৰ অপশ্যনটো মাই ডিটেইলছত ক্লিক কৰে, ক্লিক মানে আপোনালোকে 3 নম্বৰ অপশ্যনটো টাইপ কৰি যদি সেন্ড কৰে, আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত মই 3 টাইপ কৰি সেন্ড অপশ্যনটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে নিজৰ নাম, কাৰ নামত আছে এই একাউণ্ট, তাৰপিছত পাব UPI ID, তাৰপিছত বন্ধুসকল একাউণ্ট নাম্বাৰ আৰু UPI পিনটো ছেট হৈ আছে। গতিকে এই ডিটেইলছ আপোনালোকে প্ৰফাইলত দেখিবলৈ পাব। তাৰ পাছৰ অপশ্যনটো বন্ধুসকল মই *99# টাইপ কৰি দিছোঁ। গতিকে বন্ধুসকল আপোনালোকে চাওক ইয়াত আৰু কি অপশ্যন আপোনালোকে দেখিবলৈ পাব। ইয়াত বন্ধুসকল 5 নম্বৰ অপশ্যনটো দেখিবলৈ পাইছে পেণ্ডিং ৰিকুৱেষ্ট। আপুনি যদি ক'ৰবালৈ টকা পঠিয়াইছে তেনেহ'লে ক'ৰবাত যদি পেণ্ডিং হৈ আছে নেকি ইয়াক আপোনালোকে চাবলৈ ইয়াত 5 নম্বৰ টাইপ কৰি আপোনালোকে সেন্ড অপশ্যনটোত ক্লিক কৰি দিব। দেখিবলৈ পাইছে ইউ ডু নট হেভ এনি ৰিকুৱেষ্ট পেণ্ডিং, মানে কোনো ধৰণৰ পেণ্ডিং ৰিকুৱেষ্ট নাই। গতিকে এইটো হৈ গৈছে। গতিকে আকৌ 6 নম্বৰটোলৈ যাওঁ। ইয়াত মই আকৌ *99# টাইপ কৰিছোঁ। ইয়াত বন্ধুসকল ট্ৰানজাকশ্যন, ইয়াত 6 নম্বৰ অপশ্যনটো টাইপ কৰি মই সেন্ড অপশ্যনটোত ক্লিক কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে আপোনাৰ ট্ৰানজাকশ্যন 1 সেন্ড কৰিব লাগিব। 2 নম্বৰটো ৰিৱাৰ্ড। বন্ধুসকল ইয়াত 1 নম্বৰটো টাইপ কৰি মই সেন্ড কৰি দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এতিয়া যে 100 টকা সেন্ড কৰিছিলোঁ সেই ট্ৰানজাকশ্যনটো আপোনালোকে ইয়াত দেখিবলৈ পাব। এনেকৈ যদি বন্ধুসকল নেক্সটত ক্লিক কৰে আপোনালোকে আকৌ এনেধৰণৰ ট্ৰানজাকশ্যন আপোনালোকৰ যেনে মিনি ষ্টেটমেণ্টেই হয়, গতিকে আপোনালোকে দেখিবলৈ পাব। গতিকে কোনো ধৰণৰ ইণ্টাৰনেট নোহোৱাকৈ এইবোৰ আপোনালোকে নিজৰ মোবাইলতে, এটা সৰু মোবাইলতে আপোনালোকে এই সকলোবোৰ তথ্য কৰিব পাৰিব। বন্ধুসকল এতিয়া মই যাওঁ আপোনালোকৰ আটাইতকৈ অন্তিম পৰ্যায়, যি UPI পিনটো আপোনালোকে কেনেকৈ ছেট কৰিবলৈ শিকিব। এতিয়া আহক আমি UPI পিন ছেট কৰিবলৈ আপুনি 7 নম্বৰ টাইপ কৰি আপুনি সেন্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। হয় বন্ধুসকল ইয়াত আপোনালোকে 1 নম্বৰ ছেট/ফৰগেট UPI পিন এইটো আছে। গতিকে আপোনালোকে 1 নম্বৰ টাইপ কৰি সেন্ড কৰিব লাগিব। আপোনালোকে ভিডিঅ'টো শেষত আৰু সৰু মোবাইলত মই কৰি দেখুৱাইছোঁ। গতিকে ইয়াত মই 1 টাইপ কৰি সেন্ড কৰাৰ পাছত বন্ধুসকল ইয়াত দেখিবলৈ পাইছে যে আপোনাৰ ATM কাৰ্ডখনৰ শেষৰ যি 6টা আপোনালোকে স্ক্ৰীনত দেখিছে, শেষৰ 6টা সংখ্যা ইয়াত টাইপ কৰিব লাগিব আৰু যি আপোনাৰ ATM কাৰ্ডৰ এক্সপায়াৰ ডেটটো আছে সেই স্পেচ দি আপোনালোকে সেই এক্সপায়াৰ ডেটটো টাইপ কৰি আপুনি সেন্ড কৰিব লাগিব। ইয়াত এক্সাম্পল দিয়া আছে, আপোনালোকে তলত দেখিবলৈ পাইছে 6টা সংখ্যাৰ যি ATM কাৰ্ডৰ নাম্বাৰ আৰু স্পেচ দি ATM কাৰ্ডৰ এক্সপায়াৰ ডেটটো যি 4টা সংখ্যা একেলগে আপোনালোকে টাইপ কৰিব। ইয়াত মই দেখাই দিছোঁ ATM কাৰ্ডৰ 6টা নাম্বাৰ, স্পেচ আৰু এক্সপায়াৰ ডেটটো 11 তাৰিখ
2023 চন ইয়াত টাইপ কৰি আপোনালোকে চেণ্ড অপশ্যনটোত ক্লিক কৰিব বন্ধুসকল ইয়াত আপোনালোকে এতিয়া ইণ্টাৰ 6 ডিজিট UPI পিন আপুনি মনে বিচৰা 6টা সংখ্যা ইয়াত টাইপ কৰক আৰু এই 6টা সংখ্যা আপুনি কেতিয়াও নাপাহৰিব গতিকে সকলোবোৰ ট্ৰানজাকচনত এই আপোনাৰ UPI পিনটো প্ৰয়োজন হ'ব গতিকে ইয়াক আপুনি পাহৰি নাথাকিব ইয়াক আপুনি লিখি থৈ দিব মই ইয়াত 6টা সংখ্যা আপোনালোকক দেখুৱাই মই চেণ্ড অপশ্যনটোত ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে প্লিজ ৰি-এণ্টাৰ ইয়ৰ 6 ডিজিট UPI পিন পুনৰ যি 6টা সংখ্যা আপোনালোকে এতিয়া টাইপ কৰিছিলে সেই সংখ্যা কেইটাকে আপোনালোকে পুনৰ ইয়াত টাইপ কৰি আপুনি কনফাৰ্ম কৰিব লাগিব গতিকে পুনৰ সেই আগতে যি 6টা সংখ্যা টাইপ কৰিছিলে ইয়াত পুনৰ আপুনি টাইপ কৰি চেণ্ড অপশ্যনটোত ক্লিক কৰিব হয় বন্ধুসকল আপোনালোকে দেখি আছে ইয়াত টাইপ কৰি চেণ্ড কৰি দিছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়ৰ UPI পিন ইজ সেট হয় বন্ধুসকল UPI পিন সেট হৈছে টু চেক বেলেঞ্চ ফৰ ইয়ৰ একাউণ্ট এতিয়া আকৌ UPI পিনটো টাইপ কৰি মোক বেলেঞ্চ চাবলৈ দিছে গতিকে মই UPI পিনটো আপোনালোকক টাইপ কৰি চেণ্ড অপশ্যনত ক্লিক কৰি দিম আৰু বেংকত কিমান টকা বেলেঞ্চ আছে ওলাই পৰিব 1 ছেকেণ্ডতে হয় বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়ৰ একাউণ্ট বেলেঞ্চ ইজ ৰেছ ইমান 9481 টকা বন্ধুসকল আপোনালোকে এনেকৈ সেট কৰিব পাৰিব আপোনাৰ UPI পিন এয়া মেছেজ আহি গৈছে ইউ হেভ সাকসেসফুলি সেট UPI পিন বন্ধুসকল আপোনালোকে যদি সৰু মোবাইলত প্ৰথমতে যদি *99# আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোৰ পৰা ডায়াল কৰে যিখন সিম আপোনাৰ বেংকৰ লগত লিংক আছে তেনেহলে আপোনালোকে এনে ধৰণে দেখিবলৈ পাব ওয়েলকাম টু ভীম *99# এন্টাৰ ইয়ৰ বেংক নেম আপোনালোকে 4টা সংখ্যা যি IFSC কোড আছে আপোনালোকৰ বেংকৰ মোৰ এতিয়া ইয়াত UBI বেংকৰ আছে সেই কাৰণে মই UBIN আপোনালোকৰ যি বেংকৰ আছে আপোনালোকৰ সেই বেংকৰ IFSC কোডৰ আগৰ 4টা সংখ্যা আপোনালোকে ইয়াত দি দিব তাৰ পিছত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ ATM কাৰ্ডৰ 6টা সংখ্যা আৰু এক্সপায়াৰি ডেটৰ 4টা সংখ্যা আপোনালোকে দি দিব যদি ইমানখিনিও কৰি যদি আপোনালোকৰ UPI পিন সেট হোৱা নাই তেনেহলে এইটো কৰক